Welcome to Akant Educators. আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ পাঠ্যপুথিৰ লেসন নম্বৰ 9 দ্য এন্ডেঞ্জাৰ্ড স্পেচিছ পাঠটিৰ সম্পূৰ্ণ অসমীয়া অনুবাদ আগবঢ়োৱা হ'ব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোলৈ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ নটিফিকেশ্যন বেল আইকনটো দবাই ৰাখিবা। দ্য এন্ডেঞ্জাৰ্ড স্পেচিছ মানে লুপ্তপ্ৰায় প্ৰজাতি। এতিয়া লুপ্তপ্ৰায় প্ৰজাতি মানে হৈছে যিবোৰ জন্তু বৃক্ষ বা চৰাই আমাৰ পৃথিৱীৰ বুকুৰ পৰা নাইকিয়া হ'ব ধৰিছে তেনেকুৱা প্ৰজাতি হৈছে লুপ্তপ্ৰায় বা বিলুপ্ত প্ৰজাতি। তো ইয়াত কিছুমান পিকচাৰ দেখিবলৈ পাইছা। ডোডো, টাছমেনিয়া ওলফ, কাস্পিয়ান টাইগাৰ, পেছেঞ্জাৰ পিজন এইবোৰ প্ৰজাতি পৃথিৱীৰ বুকুৰ পৰা প্ৰায় নাইকিয়া হ'ব ধৰিছে। গতিকে এইবোৰেই হৈছে লুপ্তপ্ৰায় বা বিলুপ্তপ্ৰায় প্ৰাণী। আসাম ইজ ৰিচ ইন ফ্লৰা এণ্ড ফনা। অসমখন ফ্লৰা আৰু ফনাৰ ক্ষেত্ৰত চহকী। ফ্লৰা মানে হৈছে ভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু ফনা মানে হৈছে ভিন্ন প্ৰজাতিৰ প্ৰাণী। অসমখন বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত চহকী। ইট ইজ এ হোম অফ নম্বৰ অফ ৰেয়াৰ স্পেচিছ অফ ৱাইল্ড এনিমেলছ। এইটো মানে অসমখনৰ কথা কৈছে। ইয়াত কেইবাটাও বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী আমাৰ অসমখনত আছে। ফৰ দ্য ষ্টেট ইজ ন'ন অল অভাৰ দ্য ৱৰ্ল্ড। সেইকাৰণে সমগ্ৰ পৃথিৱীতেই আমাৰ ৰাজ্যখনৰ কথা জানে। Unfortunately, some of the rare species of wild animals are facing extinction because of the action of human beings. দুৰ্ভাগ্যজনকভাৱে মানুহৰ কাৰ্যৰ বাবে কিছুমান বিৰল প্ৰজাতিৰ বন্যপ্ৰাণী বিলুপ্তিৰ সন্মুখীন হৈছে। The rare birds and animals like dodo, Tasmanian wolf, passenger pigeon, Caspian tiger, blue buck, and many others have already become extinct. Dodo, টাছমেনিয়ান পশু, যাত্ৰীবাহী পাৰ চৰাই, কাস্পিয়ান বাঘ আৰু নীলা বাঘ আদি বিৰল চৰাই আৰু বহুতো জীৱ প্ৰায় বিলুপ্ত হৈ পৰিছে। These birds and animals were found in different parts of the world. এই চৰাই আৰু জীৱ জন্তুবোৰ পৃথিৱীৰ বিভিন্ন ঠাইত পোৱা গৈছিল। The people of Assam must join hands to protect the rare species of birds and animals which are found here. ইয়াত পোৱা বিৰল প্ৰজাতিৰ চৰাই চিৰিকটি আৰু জীৱ জন্তুৰ সুৰক্ষাৰ বাবে অসমৰ জনসাধাৰণে হাতৰ লগত হাত মিলাব লাগিব। Assam is known all over the world for its one-horned rhinoceros. অসমখন সমগ্ৰ বিশ্বতেই এশিঙীয়া গঁড়ৰ বাবে পৰিচিত। Thousands of tourists visit our state every year to see the rhinos. প্ৰতি বছৰে হেজাৰ হেজাৰ পৰ্যটকসকল এশিঙীয়া গঁড় চাবলৈ আমাৰ ৰাজ্যত আহে। This rare animal is facing a serious threat from poachers. এই বিৰল প্ৰজাতিটোৱে চোৰাং চিকাৰীৰ পৰা ভয়াৱহ ভাবুকিৰ সন্মুখীন হৈছে। Every year, a good number of rhinos are killed by poachers. প্ৰতি বছৰে ভালে সংখ্যক ঘৰক হত্যা কৰে এই চোৰাং চিকাৰীয়ে। They kill the rhinos for their horns, which are considered to be very valuable in many countries of the world. বিশ্বৰ ভালে সংখ্যক দেশতে এই খড়গক মূল্যৱান হিচাপে গণ্য কৰে বাবে চোৰাং চিকাৰীয়ে এই গড় বধ কৰে। কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ন'ন এজ দ্য হোম অফ দ্য ওৱান-হৰ্নড ৰাইনোছ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাসস্থান বুলি জনা যায়। দ্য পাৰ্ক হেজ দ্য হায়েষ্ট কনচেন্ট্ৰেশ্যন অফ ৰাইনোছ। ইয়াত উদ্যানখনৰ ঘৰৰ সংখ্যা হৈছে সৰ্বাধিক। ৰাইনোছ আৰ অলছ' ফাউণ্ড ইন ওৰাং এণ্ড পবিতৰা ৱাইল্ড লাইফ চেংচুৱাৰিজ। পবিতৰা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো ঘৰ পোৱা যায়। দে হেভ অলছ' বিন শ্বিফটেড টু মানাস নেশ্যনেল পাৰ্ক। সিহঁতক বৰ্তমান মানাস ৰাষ্ট্ৰীয় উদ্যানলৈ শ্বিফ্ট কৰা হৈছে। দ্য গল্ডেন লংগুৰ ইজ এনাডাৰ ৰেয়াৰ স্পেচিছ অফ এনিমেল। সোণালী লংগুৰ হৈছে আন এক বিৰল প্ৰজাতিৰ প্ৰাণী। ইট ইজ ফাউণ্ড ইন চাউথ চেণ্ট্ৰেল ভূটান এণ্ড নৰ্থ ৱেষ্টাৰ্ণ আছাম। ইয়াক মধ্য ভূটানত পোৱা যায় আৰু উত্তৰ পশ্চিম অসমত পোৱা যায়। ইট ইজ ইজিলি চিন অন দ্য ভূটান ছাইড অফ দ্য মানাছ ৰিভাৰ। ইয়াত মানাস নদী ভূটানৰ ফালে দেখা পোৱা যায়। ইট হেজ এ ক্ৰীম বেক হুইচ লুক গল্ডেন ইন গুড লাইট এণ্ড ইটছ ছাইডছ আৰ ডাৰ্ক। ইয়াৰ পিছফালে এটা ক্ৰীম আছে আৰু যিটো ভাল পোহৰত সোণালী দেখা যায় আৰু ইয়াৰ ছাইডত আন্ধাৰ দেখা পোৱা যায়। ইটছ ফেচ ইজ ব্লেক উইদাউট এনি হেয়াৰ অন ইট। আৰু ইয়াৰ মুখখন ক'লা আৰু ইয়াত কোনো চুলি নাই। ইট হেজ এ লং টেইল উইথ এ টেচেল এট দ্য এণ্ড। আৰু ইয়াৰ এটা দীঘল ঠেং আছে আৰু শেষত এটা টেচেলো আছে। ইট ইজ এ শ্বাই এনিমেল এণ্ড ষ্টেজ মষ্টলি ইন গ্ৰুপ। আৰু এইটো হৈছে শ্বাই এনিমেল বুলি কোৱা হয়, লাজুকী প্ৰাণী, আৰু ই বেছিভাগেই গোটত থাকে। In a group there may be many as a 40 animal and their movement are controlled by dominant male who moves first.
এটা গোটত 40টামান প্ৰাণী থাকিব পাৰে আৰু ইহঁতৰ গতিবিধি প্ৰথমে গতি কৰা প্ৰধান মতাটোৱে নিয়ন্ত্ৰণ কৰে। They stay mostly on trees and descend the ground only during the early hours of the morning or late in the evening to drink from a river or a stream. ইহঁতে বেছিভাগেই গছৰ ওপৰত থাকে আৰু ৰাতিপুৱা বা সন্ধিয়া শেষৰ ফালে মাটিত নামি আহি নদী বা নৈৰ পৰা পানী খায়। Live from the tree to tree at the approach of men. মানুহৰ শব্দ পালেই সিহঁতে এটা গছৰ পৰা আন এটা গছলৈ জঁপিয়াই পৰে। Though the exact number of the animals is not known, it is believed that the recent years the population of golden langur is increasing. It is due to the efforts of the conservationists. যদিও এই প্ৰাণীটোৰ সঠিক সংখ্যা জানিব পৰা হোৱা নাই, তথাপিও অনুমান কৰা হৈছে যে শেহতীয়া বছৰবোৰত সোণালী লেংগুৰৰ জনসংখ্যা বৃদ্ধি পাইছে আৰু এইটো সম্ভৱ হৈছে মাত্ৰ সংৰক্ষণবাদীসকলৰ প্ৰচেষ্টাৰ বাবেই। The white-winged wood duck is one of the birds that is facing extinction. At one point of time, the bird was believed to be extinct. In the year 1960, the assistant manager of the tea garden in Domdoma located a few white-winged wood ducks. বগা পাখি থকা কাঠৰ হাঁহটো বিলুপ্তিৰ সন্মুখীন হোৱা চৰাইৰ ভিতৰত অন্যতম। এই সময়ত চৰাইবিধ বিলুপ্তি বুলি ধাৰণা কৰা হৈছিল। 1960 চনৰ ডুমডুমাত এখন চাহ বাগিচাৰ এজন সহকাৰী পৰিচালকে সেই বগা পাখি থকা হাঁহ কেইটামানৰ স্থান নিৰ্ণয় কৰিছিল। From then, effort have been made to protect the rare bird. আৰু সেই সময়ৰ পৰাই এই বিৰল চৰাইটোক ৰক্ষা কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। Now the winged wood duck is seen in the Naduar and Saridwar forest in the parts of Arunachal Pradesh. It is the resident of the swamp forest of Assam. The bird is danger list because habitat destruction. এতিয়াও নাদুৱাৰ আৰু চাৰিদুৱাৰ অৰণ্যত আৰু অৰুণাচল প্ৰদেশৰ কিছু অংশত এই প্ৰজাতিৰ কাঠৰ দেখা পোৱা যায় বগা। অসমৰ জলাশয়ৰ বনাঞ্চলৰ বাসিন্দা বাসস্থান ধ্বংস হোৱাৰ বাবে এই চৰাইটো বিপদৰ তালিকাত আছে। The river dolphins were once a common sight in the river Brahmaputra, but these animals have become a rare dish. They are facing grave threat from the poachers and dumping of the chemical waste in the river. ব্ৰহ্মপুত্ৰ নদীত এসময়ত নদীৰ ডলফিনবোৰ এক সাধাৰণ দৃশ্য আছিল, কিন্তু এই জীৱ জন্তুবোৰ আজিকালি বিৰল হৈ পৰিছে, মানে নাইকিয়া হ'ব ধৰিছে। ডলফিনবোৰ আচলতে চোৰাং চিকাৰী আৰু কেমিকেল ৰাসায়নিক পদাৰ্থবোৰ পানীত মিহলোৱাৰ কাৰণে প্ৰায় এইটো ভয়াৱহ সমস্যাৰ সন্মুখীনত পৰিছে। According to a census conducted in 1993, around 400 river dolphins were counted in the Brahmaputra from Sodia to Dhuburi. 1993 চনৰ চেন্সাছত লুপিয়ল অনুসৰি ব্ৰহ্মপুত্ৰৰ নদীত 400 মানে 400 ডলফিনছ গণনা কৰা হৈছিল শদিয়াৰ পৰা ধুবুৰীলৈ। Now the conservationists feel that their numbers will not exceed 260. বৰ্তমান কনজাৰভেশ্যনিষ্ট মানে সংৰক্ষণবাদীসকলে কয় যে বৰ্তমান ইয়াৰ সংখ্যা 260তকৈ বেছি হোৱা নাই। The oil of the river dolphins is used as medicine. river নদীৰ ডলফিনৰ তেল মেডিচিন হিচাপে ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। That is why it is a falling a prey of poachers. সেইবাবে ই চোৰাং চিকাৰীৰ চিকাৰ হৈ পৰিছে। The greater adjutant stork is a rare bird found in Assam. গ্ৰেটাৰ এডজুডেণ্ট ষ্ট্ৰক মানে পিকচাৰত যোনটো চৰাই দেখা পাইছা সেইটো হৈছে গ্ৰেটাৰ এডজুডেণ্ট ষ্ট্ৰক ইজ এ ৰেয়াৰ বাৰ্ড ফাউণ্ড ইন আছাম। অসমত পোৱা এবিধ বিৰল চৰাই। দিছ বাৰ্ডছ হেড এ পপুলেশ্যন অফ এবাউট 800। এসময়ত এই চৰাইটোৰ জনসংখ্যা আছিল প্ৰায় 800, বাট দেয়াৰ নাম্বাৰ্ছ ইজ এ ফিয়াৰ টু বি হেভ টু কাম টু ৰেপিডলি। কিন্তু তেওঁলোকৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাৰ আশংকা কৰা হৈছে। দ্য unabated falling of trees, the improvement of sanitation are considered to be a main reason. গছ-গছনি অবিৰতভাৱে পৰি যোৱা আৰু অনাময় ব্যৱস্থাৰ উন্নতি হোৱাটো ইয়াৰ মূল কাৰণ বুলি ধৰা হয়। On the positive side, some non-government organizations have already initiated move to protect rare bird. কিছুমান বেচৰকাৰী সংস্থাই বিৰল চৰাইটোক ৰক্ষা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। Now the question is how to protect this rare species of birds and animals. এতিয়া প্ৰশ্ন হৈছে এই বিৰল প্ৰজাতিৰ চৰাই আৰু প্ৰাণীবোৰক কেনেকৈ সুৰক্ষিত কৰিব পাৰি। The government has already taken some measures in the respect. ইতিমধ্যে চৰকাৰে এই ক্ষেত্ৰত কিছু ব্যৱস্থা গ্ৰহণ কৰিছে। But this effort are not enough for the protection. কিন্তু এইখিনি ব্যৱস্থাই সিহঁতক সুৰক্ষা দিয়াৰ কাৰণে যথেষ্ট নহয়।
All sections of the people of Assam must come forward to supplement of the effort of the government official and conservationist. মানে অসমৰ সকলো ধৰণৰ লোকে সকলো শ্ৰেণীৰ লোকেই সংৰক্ষণবাদীসকলৰ লগত একেলগে হৈ চৰকাৰৰ লগত একলগ হৈ আমি আগবাঢ়িব লাগিব। ষ্টুডেণ্ট কেন অলছ' প্লে এ মেজৰ ৰোল ইন ক্ৰিয়েটিং এৱাৰনেছ এমং দ্য পিপুল। জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে মুখ্য ভূমিকা পালন কৰিব পাৰে। All the students of Assam come forward. A massive awareness campaign can be launched all over the state for protecting this endangered species. যদি অসমৰ সকলো ছাত্ৰ ছাত্ৰী আগবাঢ়ি আহে তেন্তে এই বিপন্ন প্ৰজাতিৰ জীৱক সুৰক্ষাৰ বাবে সমগ্ৰ ৰাজ্যতে এক বৃহৎ সজাগতা অভিযান আৰম্ভ কৰিব পাৰি। In this way, they can create an environment where the common people may feel that these birds and animals are to pride of Assam. এনেদৰে তেওঁলোকে এনে এক পৰিৱেশৰ সৃষ্টি কৰিব পাৰে য'ত সাধাৰণ ৰাইজে হয়তো অনুভৱ কৰিব পাৰে যে চৰাই চিৰিকটি আৰু জীৱ জন্তুবোৰ অসমৰ গৌৰৱ। Students can also plan to trees the special days which will increase forest cover in Assam to protect the habitats of animals and birds. If every student plants a tree on his or her birthday, this can lead a green revolution in this year to come. সেই দিনত ছাত্ৰ ছাত্ৰীসকলে গছপুলি ৰোপণ কৰিব পাৰে যাৰ ফলত অসমৰ বনাঞ্চল বৃদ্ধি হ'ব আৰু জীৱ জন্তু আৰু চৰাইৰ বাসস্থান সুৰক্ষিত হ'ব। যদি প্ৰতিজন ছাত্ৰই নিজৰ জন্মদিনত গছপুলি ৰোপণ কৰে তেন্তে ইয়াৰ ফলত আগন্তুক বছৰবোৰত সেউজ বিপ্লৱৰ সৃষ্টি হ'ব পাৰে। এইখিনি আছিল চেপ্টাৰটো। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা, ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰি দিবা আৰু যদি এইটো চেপ্টাৰৰ কুৱেশ্যন আনচাৰ লাগে তেন্তে কমেণ্ট বক্সত জনাই দিবা। ধন্যবাদ।